হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? বহুত ব্যস্ত হৈ থকাৰ বাবে 31ৰ খানা খোৱাৰ ভিডিঅ'টো আপোনালোকৰ মাজত দিব পৰা নাছিলোঁ। আৰু আপোনালোকেও কেনেদৰে পাৰ কৰিলে সেই দিনটো জনাবচোন কমেণ্ট কৰি। এয়া চাওকচোন, মই খানা খোৱা জেগা পালোঁগৈ গৈ। এয়া নবৌহঁতি চব্জি কুটিছে, ভণ্টিজনীয়ে কি কুটি আছে জানো, অকণমানহে দেখিলোঁ দেই গৈ পোৱাৰ লগে লগে। এইফালে নবৌৱে পূৰা ধোঁৱা দিছে, মানে জুই জ্বলাইছে, জুইকুৰা বহুত ধোঁৱা। এয়া মাছ চাওকচোন, এয়া নবৌৱে তথাপিতো জুইকুৰা জ্বলাইছেগৈ বাৰু, ধোঁৱাই ধোঁৱাই আজৰি হ'ল। কেৰাহী পাতিব আৰু আমাৰ কাৰিকৰে। এইফালে ভণ্টিহঁতে অকল চব্জিকে কুটা দেখাই আছোঁ, আৰু এইফালে মাছ দিলে বাৰু কেৰাহীত দেই, ৰ'দো বহুত। তেওঁলোকে আকৌ এখন কেৰাহী পাতিছে, চব্জি ভাজিবৰ কাৰণে পাতিছে। এগৰাকীও বেলেগ কাৰিকৰ দেই, চবেই ভাগে ভাগে বনাইছে বাৰু। এইফালে টিকলিজনীয়ে নাচি আছে। এইফালে আকৌ মাংস কাটি আছে, বায়েক আৰু ককায়েকে ভায়েকক চাইছে মাংস কুটি থকা। এয়া মাংসত মছলা সানিবৰ কাৰণে ৰেডি কৰি আছে। ইফালে কেৰাহীত মাছ দি আছে নবৌৱে। এই আমাৰ খানা লাহে লাহে খাব পৰা হৈছেগৈ আৰু। এইগৰাকী আকৌ মই দেই, ভিডিঅ' বনাই আছোঁ বুলি নাভাবিব, ময়ো মাজে মাজে কাম কৰিছোঁ। এইফালে এয়া মাংস, এয়া টিকলিকেইজনীক প্ৰথমে দি লৈছে, তেওঁলোকে খাই। টিকলি বুলি নহয় বাৰু, ডাঙৰো দুই এজন আছে মাজে মাজে। এই আমি তিনিগৰাকী য'তে বহোঁ, তিনিগৰাকী একেলগে বহোঁ বাৰু দেই। ইমান দীঘলীয়া কৰি নাথাকোঁ আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।